সকলোকে নমস্কাৰ জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এইফালে চাওকচোন দাদাজনৰ ঘৰত গোটেই পানী হৈ গ'ল। এইফালে পোৱালিটিও আহিছে, পোৱালিটি দেখি বেয়াই লাগিছে, থাকিবলৈ জেগা নাই সিহঁতৰ। তো এইফালে দেখিছে পুৰা ঘৰৰ ভিতৰত পানী, এইফালেও পানী, এইফালেও পানী, মানে গোটেই ঘৰতো পানী হৈ গ'ল। এইফালে আইতাগৰাকী কি কৰি আছে পানীৰ ওপৰতে। তো এইফালে দেখিছে এইফালেও পানী, এইফালেও পানী, চবফালে মুঠতে অকল পানী পানী। তো দেখি বেয়াই লাগিছে, এইফালেও পানী, থাকিবলৈ জেগা নাই। এনেকুৱাকৈ আৰু বহুতো ঘৰ পানীত ডুবি আছে। তো এইফালে আৰু বাহিৰৰ পৰিৱেশটো আপোনালোকক দেখাই দিছোঁ আহক। তো এইফালে দেখিব পাৰিছে, এইফালে চোতালৰ অৱস্থা চব, এইফালে বান্দাৰ চব বুঢ়ী শেষ। তো এইফালে তো গাইছ এয়া ৰাস্তাৰ অৱস্থা চব গোটেই পানী পানী হৈ গ'ল। এইফালে চাব পাৰে আপোনালোকে, এইফালে পুৰা পানী, চবফালে পানী। তো বলক আগলৈ আৰু দেখাই আছোঁ, চাই থাকক ভিডিঅ'টো। এইফালে চব পুৰা পানী হৈ আছে, এইফালে আৰু বহুতো ঘৰ ডুবি আছে পানীত। তো এইফালে চব পুৰা পানী হৈ আছে, চবফালে কেৱল পানী। তো এইফালে চক, এইফালে পুৰা ৰাস্তা ডুবি আছে, এইটো এটা। তো এতিয়া আৰু এজনৰ ঘৰত আহিছোঁ, চাওঁগে কিমান পানী হৈ আছেনো। এইফালে আহি থাকোঁ, চাওঁগেচোন। তো এইফালে চক, এইফালে ভঁৰালতল পুৰা ডুবি গৈছে পানীত। নহ'লে এতিয়াও পানীটো লাহে লাহে বাঢ়ি আছে, আৰু অলপ সময় পিছততো কি হ'বগৈ অৱস্থা। এইবিলাক দেখিছে গোটেই পানী হৈ আছে। তো এইফালে চব পানী, এইফালেও পানী। এইফালে যে এটা গাইজ দেখিছে, এইখন নদী বুলি নাভাবিব আকৌ গাইজ, এখন খেতি পথাৰ হয়। ইয়াতো গোটেই পানী হৈ গ'ল, মানে চব খেতি পথাৰ পানীৰ তলত ডুবি গ'ল। এইফালে পিছফালৰ পৰিৱেশটো চাওকচোন, এইফালে চব ডুবি শেষ। এই টিপেল অলপমান ওলাই আছে। এইফালে চব খেতি পথাৰ, কঠীয়া পৰা আছিল মানুহৰ, চব শেষ হৈ গ'ল। তো এতিয়া কি হয় হ'ব আৰু খেতি। দেখিছে এইফালে চব পানী, সাগৰৰ লেখীয়া হৈ গ'ল পথাৰ। তো এতিয়া ইহঁতৰ ঘৰত গৈ আছোঁ, ইহঁতৰ ঘৰলৈ যোৱা ৰাস্তাৰ অৱস্থা চবফালে কেৱল পানী পানী। তো আহি ইহঁতৰ ঘৰ পাই গ'লোহি। তো এইফালেও দেখিছে পুৰা ৰাস্তা বুৰি খতম। তো এইফালে এতিয়া নাযাওঁগৈ আৰু, ইহঁতৰ ঘৰতে দেখাওঁগৈ কেনেকুৱানো অৱস্থা হৈ আছে। এইফালে দেখিছে ভাই একদম এই পাত লৈ আহিছে ছাগলীৰ কাৰণে, যিহেতু চৰিবলৈ জেগা নাই, গোটেই বাৰী পানী বুৰি খতম। ঘৰৰ ভিতৰতো সোমালে বোলে এটা, অলপচোন চাওঁগৈ কেনেকুৱানো অৱস্থা হৈ আছে ভিতৰৰ পৰিৱেশটো। তো এইফালে দেখিছে বাৰান্দাত পানী, এইফালেতো পুৰা পানীয়ে। তো ভিতৰৰ অৱস্থাটো দেখাই আছোঁ, আপোনালোকক চাই থাকক। এইফালে ছাগলী, এইফালে দেখিছে গোটেই ভিতৰত পানী, পানী অৱস্থা নাই, মানুহ থাকিবলৈ জেগা নাইকিয়া হৈ গৈছে। তো এইফালে দেখিছে ঘৰৰ ভিতৰতে একদম গাঁত ওলাই গৈছে, পুখুৰী বনি গৈছে। এইফালে দেখিছে গাঁত।